हेलो गाइस गुड मॉर्निंग কি খবৰ আপোনালোকৰ আমাৰ কলিজাই খানা খাই দিলে খালানে খালে আপোনালোকে খালেনে আমাৰ কলিজা আজিকালি বেলেগ বস্তু নাখায় অকল খানা খায় খানা খায় মৰম কৰি দে মৰম সুমু 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 আয়ো কৃষ্ণ কৰি দেবটো কৃষ্ণ কৃষ্ণ আমাৰ গুৰুজনা কৰিছে তো আজি ককাকে এৰি থৈ গৈছে আজি মানে দেউতা ওচৰতে খুৰা ঘৰৰ নাম আছে তো দেউতা তালৈ ওলাইছে বেটা প্ৰথমতে বাই বাই দিলে তাৰপিছত দেউতা মানে খানা খাইছে তো দেউতাক চাই আছে তাৰপিছত দেউতা যেতিয়া যাব ওলাইছে না আৰু যাব লাগে তাৰপিছত দেউতাই কেৰি বেগটো খখ কৰিছে না খোৱা খানা আনে তো কেতিয়াবা কৰিলে নহয় তো সেইটো কাৰণে মানে কেৰি বেগটো লাগে তাৰপিছত ককাকৰ লগত যাব লাগে ৰবা এইফালে আইতাই খানা খাইছে নাই আইতা কি ক'ত যাবা ইয়াৰ মানে অকল ক'ৰবাত যোৱাই ধান্দা গ'ল এতিয়া দেউতা গ'ল তাৰপিছত এতিয়া কলিজা আৰু মা শুই যাব মই আৰু এওঁ খানা খাম তাৰপিছত মোৰ ডেইলি ৰুটিনৰ মতে কাম কৰিম হয়নে আইও হাতখন বিষাই যাইছা মতো কি হাতখন বিষাই গৈছে ঘৰৰ মা অহা কথা আছে বাহঁতৰ ঘৰত গৈছে তাৰপিছত আহা কথা আছে ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই আহিছেনে নাই জানো আজি নাই অহা কথা আছে তো আপোনালোকে গম পায় মাক যদি আহে কেনেকৈ ফূৰ্তি লাগে তাতে খোৱা খানা বস্তু তাকে বোলে মই খকুলি নহয় আগতে নাই আমি খকুৰা নহয় নে চুলি ফনি আছে আমাৰ কলিজাই আজিকালি কাম কৰিব পৰা হৈছে দেই মানে এনেকুৱা কাম কৰে যে দেউতাই মানে ঝাৰু এটা বনাই দিছে তো মানে ঝাৰুটো লৈ ঘৰ চাফা কৰে এখন নেপেলাব ক'তো তাৰপিছত আৰু কি তাত তুমি নিজে লগাই লৈছা আকৌ আনা হাতখন বিষাই গৈছেতো আপোনালোকে গম পায় অৰূপ ককমনো থাকিলে ঘৰখন কি হয় আমি এনেকৈ থাকোঁ আৰু নহতো আমি মাক পুতেকে কি কৰোঁ নেপেলাবা আকৌ তুমি লৈ আহা আকৌ দেখিছেনে ইয়াৰ কি কাণ্ড কাৰখানা একেটা কামকে বাৰম্বাৰ মোক কৰাই থাকে এটাই সৰু বাচ্চাবোৰৰ বেয়া এটা কাম যদি কেনেবাকৈ কৰি দিওঁ নহয় তাক মানে সেইটো কাম বাৰম্বাৰ কৰি থাকিব লাগে নেপেলাবা আকৌ নেপেলা নহয়তো কি কোন ওলাইছে কৈ দিয়াচোন আজি আমাৰ ঘৰত এনাই অহা কথা আছে কৈ দিয়া ফোন কৰিছোঁ এনে ফোনটো নট ৰিচিভেবল পাইছোঁ আপাক ফোন কৰিছোঁ আপাৰ ফোনটো ৰিচিভ কৰা নাই ককা ক'ত গ'ল কৈ দিয়া আজি ককাই মোক এৰি থৈ গৈছে দিনটোৰ কাৰণে মই আজি অকলে খেলিব লাগিব আইতাৰ লগত আইতাকৰ লগত খেলি থাকিব এতিয়া আইতা আৰু মই খানা খাই ল'লোঁ এতিয়া টুপু যাম কৈ দিয়া টুপু যাবানে তুম যাবানে তুমি কি কৰিলা এচি কৰিলা নাই পায়খানা কৰিলা নাই তো কৰিলা বাবা কি কৈছে মা আৰু বেটা মানে টিভি চাই আছিলে কি দেখিছে মোক কথা ক'ব দিয়া নাই তাৰপিছত মাক কৈছে মিমি কৰিছোঁ মানে পায়খানা লাগিছে তো মায়ে মোক কৈছে মুন্মি বেটাৰ পায়খানা লাগিছে দেই কৈছে তাৰপিছত মায়ে মানে ৰাস্তাৰ ফালে যাব ওলাইছে কলিজা তো মায়ে কৈছে এইফালে নহয় এইফালে কৈছে তাৰপিছত আৰু মোৰ লগত আহিলে তাৰপিছত সেনেকৈ আৰু ইয়াক পায়খানা কৰালোঁ চাফ চিকুণ কৰালোঁ তাৰপিছত দেউতাকে চাফ চিকুণ কৰি দিলে তো খানা চানা খোৱালোঁ এতিয়া ফ্ৰী হৈ গ'ল কাৰণ আমাৰ কলিজা আজিকালি খানা বাহিৰে বেলেগ বস্তু একো খাবই নিবিচাৰে তো একচুৱেলি ভালেই হৈছে কাৰণ ময়ো আজৰি হৈ যাওঁ মোকো আমনি কৰি নাথাকে এতিয়া খাই ল'লে নহয় আমনি নাই তাৰপিছত এতিয়া শুই যাব উঠিবা দিছা মোক দিছে ফণিখন দিছে তো এতিয়া মানে একো আমনি নাই তো খানা খাই ল'লে এতিয়া আইতাকৰ লগত অলপ খেলিব তাৰপিছত আইতাকৰ লগত কাৰ্টুন চাব তাৰপিছত আইতাক আৰু নাতিয়েকে শুই যাব কালি কি কৰিছে আইতাকৰ কোলাত নহয় বুকুৰ মাজত আহি পূৰা শুই আছে হয়নে কালি কি কৰিছে কালি কি কৰিছিলে আইতা আহিলে আইতা ফুফু যাব এতিয়া কালি কাপোৰ নিপিন্ধে গধূলি বুলি মানে মোজাটো নিপিন্ধে আৰু চুৱেটাৰ নিপিন্ধে লং পেণ্ট নিপিন্ধে কালি কি কৰিছে মায়ে ফুৰিব যাম চনৰ কৈছে ফুৰিব যাম বুলি কোৱাৰ লগে লগে পূৰা মানে কাপোৰ কানি পিন্ধি ৰেডি এতিয়া যাব লাগে তো গধূলি সময়তো উলিয়াই নিব নোৱাৰোঁ
তো কৈছে মিমি উ উ মিমি উ উ মানে গেটখন এইফালে দেখাইছে পৰিবা শুন দাঁড়িবোৰে আৰু নামিব উঠিব এইফালে গ'লেই নহয় এতিয়া ক'ত গৈছা শুন কুক 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 আহিব আহা মানে মাহঁতৰ ঘৰত গ'লোঁ ডাউক চৰাই মানে কক 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 কৰে যে তাৰপিছত সেইটো ভয় কৰে সেইটো মানে এনেকৈ একো ভয় নকৰে অকল ডাউক চৰাই বুলি ক'লে ভয় কৰে মানে শব্দটো কি কৰিছা কি দেখিছেনে দুষ্ট কৰিয়ে থৈ আমাক কণমানিবতো চাওঁতে এতিয়া 13 মাহ সোমাইছে হয়নে 13 মাহত খোজকাঢ়ি পূৰা দৌৰ মাৰি ফুৰে আজিকালি কাকো মানে কোনেও ল'ব নালাগে তো এয়াই আৰু আমাৰ কণমানি বুটুৰ লগত আমি দিনটো ষ্টাৰ্ট কৰোঁ হয়নে কেনেকৈ দিনবোৰ পাৰ কৰোঁ আমি গমেই নাপাওঁ এতিয়া ককাই গৈছে ককাই কৈ থাকিব তাতো বাবা কি কৰিছে আইতাকৰ লগত এইফালে আইতাক আহিলে এতিয়া আইতাকৰ লগত যাব এতিয়া মাৰ লগত যাব দেখিছেনে আৰু এইবোৰ কাম উঠিলে এতিয়া যাব এতিয়া তলং পটং কৰি পৰিলে এতিয়া মাৰ লগত গৈ যোৱা দেউতাক মাতি দিবা দেই দেউতা ভাত খাব মাতিছে আপোনাক কৈ দিবা দেই বাই বাই